আজি আকৌ আপোনালোকৰ আখললৈ আহিছোঁ। আজি মই লৈ আহিছোঁ এখন পিঠা বনাবলৈ। ইয়াক কয় পাটিচেপেটা পিঠা। ইয়াৰ কাৰণে মই লৈছোঁ 1 কাপ চাউলৰ গুড়ি আৰু আধা কাপ লৈছোঁ ইয়াত মিক্স কৰি ময়দা আৰু এচিটিকো নিমখ দিছোঁ। নাৰিকল লৈছোঁ, নাৰিকলখিনি মই ভাজি লৈছোঁ আৰু মিঠাতেল লৈছোঁ। এই মিঠাতেলখিনি তাৱাত এইদৰে লগাই দিব। এইবাৰ এইখিনি হ'বলৈ আকৌ 2 মিনিটমান লাগিব। ধুনীয়াকৈ হৈ উঠিছে। এইবাৰ এইখন এনেকৈ দি ইয়াত মাজত নাৰিকল সোমাই দিওঁ। দি পেলাই এইবাৰ ইয়াক এনেকৈ ৰোল কৰি দিয়ক। হৈ গ'ল পাটিচেপেটা পিঠা। একেবাৰে ইজি, বনাই খাবচোন, খুব ভাল লাগে। মই আৰু এখন বনাই দেখাওঁ। এইখিনি লৈ ঢাকনি লগাই দিওঁ। ধুনীয়াকৈ হৈ উঠিছে। দিলোঁ আকৌ নাৰিকল দিলোঁ। নাৰিকলখিনি পৰাই দিব। তাৰপিছত এইদৰে ৰোল কৰি দিয়ক। হৈ গ'ল, ৰেডি। পাটিচেপেটা পিঠা ৰেডি। ধুনীয়া হৈছে, চাওক দেখিবলৈ। গৰম গৰম চাহৰ লগত পৰিৱেশন কৰক। আজিলৈ এৰিলোঁ, বাই বাই।